হেল্ল' বন্ধুসকল, আপোনালোক সকলোৱে জানেই যে পৃথিৱীৰ সকলোতকৈ ধনী আৰু শক্তিশালী দেশ হৈছে আমেৰিকা। আজি আমি এই ভিডিঅ'টোত আমেৰিকাৰ বিষয়ে কিছুমান এনেকুৱা ইণ্টাৰেষ্টিং ঘটনাৰ বিষয়ে জনাম, যিবোৰ জানি হয়তো আপুনিও আচৰিত হৈ পৰিব। সেইবাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। বন্ধুসকল, আমেৰিকাৰ অফিচিয়েল নাম হৈছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। ইয়াৰ চৰকাৰী ভাষা হৈছে ইংলিছ। আমেৰিকাৰ জনসংখ্যা হৈছে প্ৰায় 33 কোটি, যিটো চীন আৰু ভাৰতৰ পিছত তৃতীয় বৃহৎ জনসংখ্যা থকা দেশ। বন্ধুসকল, আজিৰ দিনত পৃথিৱীৰ সকলোতকৈ বৃহৎ কোম্পানী এপল, গুগল আৰু মাইক্ৰছফ্ট আমেৰিকাৰ কোম্পানী। বন্ধুসকল, আমেৰিকাত সকলোতকৈ বেছি শকত মানুহ থকা দেশ হিচাপে জনা যায়। পৃথিৱীৰ সকলোতকৈ ধনী 10জন ব্যক্তিৰ ভিতৰত 7জনে হ'ল আমেৰিকাৰ বাসিন্দা। বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে আমেৰিকাত বিবাহ প্ৰথাটো কমকৈ গুৰুত্ব দিয়া হয়, যাৰ ফলত আমেৰিকাত প্ৰতি ঘণ্টাত 100তকৈও অধিক বিবাহ বিচ্ছেদ ঘটে। এটা ছাৰ্ভেৰ জৰিয়তে গম পোৱা গৈছিল যে আমেৰিকাত 40% মহিলাই বিয়াৰ আগতে সন্তান জন্ম দিয়ে। বন্ধুসকল, আমেৰিকাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ পাবলৈ কমেও 5 বছৰ আমেৰিকাত বসবাস কৰিব লাগিব। তাৰ উপৰিও যদি কোনো আমেৰিকাৰ স্থায়ী বাসিন্দাৰ লগত বিবাহপাশত আবদ্ধ হয়, তেতিয়াহ'লে 3 বছৰতে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে জনালোঁ। তো যদি ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ' এটা নিশ্চয় লাইক কৰিব আৰু এনেকুৱা ইণ্টাৰেষ্টিং ঘটনা জানিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।